মই আপোনালোকক ৰাতিৰ এপলখন দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। ৰাতিও আমাৰ এটা পৰীক্ষা আছিলে, যাৰ বাবে আমি গৈ আছিলোঁ। আৰু ৰাতিৰ এপলখন খুব নিৰল, খুব নিস্তব্ধ, বিৰাট বেছি ভাল লাগে এনেকুৱা পৰিৱেশ। কিন্তু দিনৰ এপলখনতকৈ ৰাতিৰ এপলখনৰ পৰিৱেশ যথেষ্ট বিপৰীত। ইয়াত দেখিছেনে, দিনৰ এপলখনত কিন্তু এনেকুৱা হৈ নাথাকে, খুব বেছি ভিৰ। আৰু ৰাতিৰ এপলখন এক ধুনীয়া দৃশ্য ইয়াত উপভোগ কৰিব পাৰিছোঁ। কিন্তু সেই ৰাতি প্ৰায় এয়া 10:30 বা 11টা বজাৰ দৃশ্য হয়, কিন্তু খুব বেছি ধুনীয়া। ভয় কিন্তু ইয়াত অকণমানো নাই, ভয় ইয়াত অকণমানো লগা নাছিলে। যেতিয়া আমি আছিলোঁ তাত অকণমানো ইয়াত ভয়ৰ কোনো নাই। ল'ৰা হওক, ছোৱালী হওক বা পুৰুষ মহিলা সকলোৱে উভয়ে অকলে ইয়াত ঘূৰিব পাৰে। ইয়াত কোনো ধৰণৰ তেনেকুৱা একো প্ৰব্লেম নাই। আৰু সেই ওচৰে পাজৰে থকা এৰিয়াবোৰতো আপোনালোকে থাকিব পাৰে। আৰু এয়া হৈছে মই পূৰা চুলি তুলি মেলি গৈছোঁ। এয়া হৈছে ৰাতিৰ বুলি কৈছোঁ আকৌ, চৰি। এয়া হৈছে মেইন ব্লক এপ'লোৰ। আৰু এইফালেদি সোমাই যাব লাগে মেইন ব্লকলৈ। কিন্তু এটা কথা, ভিতৰৰ ফালে অকণমান হ'লেও ক'ৰবাত নহয় ক'ৰবাত এটা ভয় লাগে। সেইটো ভয় কিহৰ নাজানো।